এবাৰ শিৱসাগৰত আহক না, ইমান খিলঞ্জীয়া কয়, খিলঞ্জীয়া ঠাইত অকল এবাৰ শিৱসাগৰত মুখ্যমন্ত্ৰী আৰু মই একেলগতে খেলোঁ। মইতো সেইকাৰণে শিৱসাগৰত খেলি শিৱসাগৰত আৰু অসমীয়া থলুৱা খিলঞ্জীয়া মানুহৰ 1 নম্বৰ হেডকোৱাৰ্টাৰখনৰ নাম হ'ল শিৱসাগৰ। গতিকে মই শিৱসাগৰত খেলিম, শিৱসাগৰত জিকিম। আৰু আকৌ এটা কথা কৈ দিছোঁ, মইতো সেইকাৰণে শিৱসাগৰত খেলি শিৱসাগৰত। আৰু এটা কথা মই এইটো সদায় মুখ্যমন্ত্ৰীক কওঁৱে যে আপুনি জালুকবাৰীত এই বাহিৰৰ বেংগলী মানুহ, বিহাৰী মানুহ, মাৰোৱাৰী মানুহ আনি জিকি আছে। এবাৰ শিৱসাগৰত আহক না, ইমান খিলঞ্জীয়া কয়, খিলঞ্জীয়া ঠাইত অকল এবাৰ শিৱসাগৰত মুখ্যমন্ত্ৰী আৰু মই একেলগতে খেলোঁ। থেংক ইউ।